নমস্কাৰ আসাম সিম্পল ষ্টাডিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পৰীক্ষাত সঘনাই আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সংগীতৰ ওপৰত ৰচনা কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সংগীত কোষ। সংগীতৰ ওপৰত ৰচনা কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম সংগীত কোষ। এইখন লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সন্থাটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অসম সাহিত্য সভা। অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সন্থাটোৰ নাম অসম সাহিত্য সভা। প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকে বহীত তুলি ল'ব আৰু আমাৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1917 চনত শিৱসাগৰ জিলাত আৰু ইয়াৰ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰকান্ত অভিধান। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম চন্দ্ৰকান্ত অভিধান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটসমূহক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অংকীয়া নাট। শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটসমূহক অংকীয়া নাট বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বিন বৰাগী। অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম বিন বৰাগী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনি কোনে কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱ কন্দলী। ৰজা মহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীদেৱে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে লাহৰী। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম লাহৰী আৰু এইখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া জনজাতীয় জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মিৰি জীয়ৰী। প্ৰথম অসমীয়া জনজাতীয় জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম মিৰি জীয়ৰী আৰু এইখন লিখিছিল ৰজনীকান্ত বৰদলৈদেৱে। আজিৰ শেষৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? ইয়াৰ লিখকজনৰ নাম আমি আপোনালোকক জনাই দিছোঁ পদ্মনাথ গোহাঁই বৰুৱাদেৱ আৰু আপোনালোকে উপন্যাসখনৰ নামটো কমেণ্ট বক্সত জনাই দিব। যদি আমাৰ ভিডিঅ'টি চাই ভাল লাগিল আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।